নমস্কাৰ ৰাইজ, আজি আমি এনে এজন অতিথি আমন্ত্ৰণ জনাইছোঁ। তেওঁ এবাৰ মেট্ৰিকত প্ৰথম স্থান লাভ কৰিছে অসমৰ ভিতৰত। তেখেতক আজি আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতৰ নাম হৈছে কিবা কি নামটো নাজানো মই ভালকৈ। তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। আমি বেছি দেৰি নকৰোঁ, তোমাক ডাইৰেক্ট পোনপটীয়া প্ৰশ্ন হ'ল কৰিম। হ'ব দিয়া কিমান আৰু উঠাই থাকা হাত দুখন। ইমান যে ভাল ফলাফলটো কৰিলা, তোমাৰ অনুভৱ কেনে? আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ পঢ়ি আছে তেওঁলোকক তুমি কি ক'বা? ভাইটি এই কিবা এটা মনত পৰিছিল ৰ'ব। অনুভৱনো কি ক'ম ছাৰ, অনুভৱটো খুব ভাল। আজি নিজৰ ওপৰত গৰ্ব অনুভৱো হৈছে, ঘৰৰ মানুহ অহংকাৰ কৰিব পৰা হৈছে আৰু মোৰ ওপৰত বেলেগ একো নাই। বহুত কষ্ট কৰিছিলো মই, চশমাযোৰে ডিষ্টাৰ্ব দিছি ৰ'ব। কষ্ট কৰিছিলো জীৱনটোত। মই পঢ়ি যি সোপা মহে ধৰে যায় ৰ মহ সোপা আহে। আমাৰ মহ মাৰিব পাৰি ধূপো নাই, কিনে দুধ কিনবে দৌৰটো আহি গোটাই পাইপ মাত থৈ যায়। মাৰি মছলা বনাই সেই খাই পেলাই পাতে মহ গোটাই একদম চিঠিৰ মিঠিৰ হৈ নোহোৱা যায়। তোমার একদম দুঃখে ভাইটি নাকান্দিবা কি বাবু নাকান্দার কথা কয়। ছাত্র ছাত্রী কি কম দ্বারা পড়লি হল। বহুত কষ্ট করছো। আমার ঘরত বিদ্যুৎ নাছিল, মানে কারেন্ট নাছিল। বহুত দিগদার। আমার ঘরটো আছিল সখানৰ কাষত, মানুহ সত্য জেগাৰ কাষত। গধূলি হলি ধমকা ওলাই তাতে জুয়ে পুৰা। সেই পুৱাতে আকৌ শান্তিতে মুখস্থ কৰি ফেলছিলো। এটার প্রশ্ন করবে না নকরবো খং নকরিবাচোন। খং কৰা নাই, আপোনাক খং কৰা নাই, মোৰ অনুভৱ থৈ কৈছো। তেনেহলে আমি এটা অন্য প্ৰশ্নলৈ আগবাঢ়ো। তোমাৰ ভৱিষ্যতে কি হোৱাৰ আশা আছে? ভৱিষ্যতে তুমি কি কৰিব বিচাৰা? ভৱিষ্যতে কবাক লাগি মই আকো নহয়, তই নুকিয়া লাগে মই কি হম, তই নুকিয়া লাগে মই কি হম। মই ভাবছিলো তই কিবা সাহায্য দিবি মোক। দুখীয়া ঘৰৰ ছোৱালী মেট্ৰিক পাছ কৰিছো, ইমান সোনকালে সাহায্য দিবি। এই মায়া পত্তাং সোপা সোধে বাচ্ছা মই খং নকৰিবাচোন। সেই লাষ্ট আইৰ মোৰ নামাৰ